আপি চাও ৰিমোটটো দিচোন নিউজ চাওঁ অলপ অৰুণোদয়ৰ কিবা খবৰ পাওঁ না চাওঁ এই দেহো আগষ্ট মাহত দিয়া কথা আছিল হাও বানপানী হৈছে দেহো ইমান পানী ও শিৱসাগৰত হৈছে ইছ ৰাম ঘছৰ গিলা গোটেই উঠে লৈ গৈছে হে ভগৱান মানুহগিলাৰ বিলাই নহয় হৈছে দেখোনে ও মানুহ মুচি হে চাওচোন আপি হে দেউতাক মাতচোন মাত নিউজটো চাওক হে ভগৱান কি অৱস্থা হৈছে মানুহগিলাৰ দেউতা ও দেউতা দেউতা চাইচোন বানপানী ইছ ৰাম মানুহগিলা টিঙৰ ওপৰত উঠি আছে দেখছা হে ৰাম কেনকে ভাহি গৈছে গৰু ছাগলী ইছ 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 বিলাই নহয় হৈছে ক'ত থাকব এই মানুহগিলা ইছ ৰাম কেনেকে মাতছা হে চাচোন বাপা শিৱসাগৰত কেনেকুৱা বানপানী হৈছে হে ভগৱান কি বানপানী হৈছে ঘৰৰ ওপৰত দি পানী যাই আছে দেখোন ও দেখছা চব শেষ মানুহগিলাৰ ঘৰ দুৱাৰ চব ভাঙি গেল একোৱে বাচবা নলাক ইছ ৰাম ও আইতা দেখছা মানুহগিলাই গাছত উঠি আছে তাকেইটোৱে মানুহগিলাৰ কম আলেনি লাগছি না সেই চাচোন চাও কেনেকে বহি আছে বা বৰ বেয়া পৰিৱেশ হৈছে দে হে চাচোন গৰু ছাগলগিলা কেনেকে মৰি ফেলে ভাহি আছে হে প্ৰভু ৰক্ষা কৰা মানুহগিলাক দেউতা ও দেউতা ইফালে আছো দেউতা ইফালে আছো কি হলা এইটো চোৱাচোন কিমান ডাঙৰ বানপানী হয়তো দেখোন হা ইমান ডাঙৰ বানপানী মানুহৰ ঘৰবিলাক গোটাই ডুবি গৈছে তাকেতো হা মানুহগিলাৰ বৰ বেয়া অৱস্থা হৈছে দেখোন হা ইমান ডাঙৰ বানপানী হৈ গেল হঠাতে দেউতা আমাৰ ফালে হ'ব নেকি হা আমাৰ ফালে হ'বা নালগে ৰবা কিন্তু আপাৰ আসামতো ইমান ডাঙৰ বানপানী হ'বা নালগিছিল দেখোন কিয়া বা হ'ল দেউতা গৰু ছাগল দেখোন চব পানীত ভাহি গৈছে আপাৰ আসামত ইমান ডাঙৰ বানপানী আজিলৈকে হোৱাই নাছিল হা মানুহগিলাৰ বা কি বিলে হ'ব ঘৰৰ মুধাই দি পানী পাৰ হৈ গৈছি ক'ত বা আছে মানুহগিলাই কেনকে বা আছে তাৰে স্কুল গিলা ভাঙি গৈছে নেকি হা গৈছিয়ে কিজানি যিটোহে পানী হৈছি ক'ত থাকব আৰু তাৰে চৰি গিলা গৰমৰ বন্ধ খুলিলেও স্কুল নেগলেও হ'ব তোমাৰ সেইটোহে ধান্দা মানুহগিলাই কিমান দুখ কষ্টত আছে সেইগিলা তুমি বুজি নাই তুমিও তাৰমানে স্কুলত নেগলি ভাল পোৱা মই অলপ গাঁৱত দেখি খবৰ লৈ আহো ৰবা মানুহগিলাই বা গম পাইছি না পনাই থাকা তুমি মেচকুৰা এটা কথা গম পাইছা না কোনটো বানপানীৰ কথাটো নেকি গম পাইছো ৰ বৰ বেয়া লগা কাৰবাৰ হৈছে তাকেইটোৱে সাংঘাতিক পানী আহিছি চব তল গেছি ঘৰৰ ওপৰত দি পানী গেছি মানুহগিলা যি ৰাতি আহিলেও ক'ত থাকব ঘৰ দৰ ৰাস্তা চাস্তা চব তল গেছি এইগিলা পানী বা গেজাক গেলি শুব এই সৰু সৰু চলিগিলাক দেখি বৰ বেয়া লাগছি কিছুমান মানুহতো পানীতে ফাঁচি আছে ক'তোৱে যাব পৰা নাই উমেশ দা আমাৰ গাঁৱত গম পাইছি না পানা একবাৰ খবৰ লোৱাচোন আইতা আমাৰ এটাও বানপানী হ'ব নেকি নে তাৰে বানপানী আমাৰ ইফালে নহয় ৰ কিন্তু কি কবি প্ৰকৃতিৰ কথা একোৱেই বুজবা নৰি আমাৰ এটা যদি বানপানী হয় আমাৰো দেখোন এনে হ'ব বানপানী হলি আমাৰো সেনেকুৱাই হ'ব মই দেখোন পানীত খাটিবা নাজনো কি হ'ব মই দেখোন পানীত ডুবি যাব লাগব সেইকাৰণে সাঁতৰিবা শিকবা লাগে আজিকালি চলি নদীত পুখুৰীত গা ধুবাই নাযায় ক'ত সাঁতৰিবা জানব একদিন দেখোন পুখুৰীত গা ধুবা যাওঁতে মোৰ গাত কিবা কিবি ওলছি সেইকাৰণে পুখুৰীত গা ধুবা নাযাওঁ
আগতে আমি নদীতে চব কাম কৰিছিলোঁ, গা ধোৱা, কাপোৰ কানি ধোৱা, নদীৰ পানীও ভাল আছিল। এতিয়া নদীৰ পানীও বেয়া হৈছে। মানুহগিলাই চব বেয়া বস্তুগিলা নদীত পেলয়, জাবৰ জোথৰ, কিবা এটা জন্তু মূল্য নদীত পেলয়, সেইকাৰণে গা খোজয়। আমাৰ ইয়াতে আৰু খেতি কৰিবৰ কাৰণে পানীয়ে নাই। এইবেগে আৰু আপাৰ আছামত পানী ধ্বংস কৰি ফেলাক চব। তাকেইটোৱে বানপানী গোটেই আপাৰ আছামখন ধ্বংস কৰি ফেলছি। কি কৈছা তন্দে ইয়াতে? এই আপাৰ আছামৰ কথাটো গম পাইছা না তন্দে? পাছো ৰ, বৰ বেয়া অৱস্থা হৈছে তাতে। বাপৰে, কম পানী হোৱা নাই কিন্তু। জীৱনত এনেকুৱা পানী হোৱা দেখাই নাছিলো আপাৰ আছামত। সুবেন দা, ইমান পানী ক'ৰ পৰা আহিছি গম পা না? বৰষুণতো ইমান দিয়া নাই। মই কেনেকে জানিম? কিছুমানে কৈ আছে নাগালেণ্ড অৰুণাচলৰ পৰা অহা বুলি, আৰু চৰকাৰে কৈ আছে ডাৱৰ বিস্ফোৰণ হোৱা বুলি। কাৰ কথা বিশ্বাস কৰা এতিয়া? পানী জ্বৰ পাই নাহকে ধ্বংস কিন্তু বৰ বেয়াকে কৰিছে। মোবাইলত ভিডিঅ'গিলা দেখাৰ পৰাই মোৰ মনটো কিবা বহুত বেয়া লাগি আছে। এই ওচৰ হলিতো যায়ে আহিলো হয় এক পাক। যাওঁ বুলিও যাবা নৰি। আমাৰ ইয়াৰ পৰাই যোৱাক গেলি 12 ঘণ্টাৰো বেছিয়ে লাগব কিজানি। আজিৰ দিনটোতো গেলে, কালিক গেলি নহলি আকপাক যা মানুহখিনি সহায় কৰবা। এনকে ঢকে যাওঁ বুলি গেলি নহব না, তাৰে সঠিক খবৰগিলা ল'বা লাগব। লাইনৰ পোষ্ট চষ্টটো গোটাই ভাঙি গেছিয়ে কিজানি, আৰু ৰাস্তা ঘাট বা কি অৱস্থা হৈ আছে। আধাতে যাই ফেলে যদি ফাঁচি থাকবা লাগে, উল্টাকে আমাৰ বিপদ হ'ব দেখোন। গতিকে তাৰ পৰা খবৰগিলা আহক। এটা কাম কৰো, কালি তিনিও আমি লগ হৈ কিবা এটা আলোচনা কৰি সিদ্ধান্ত এটা লওঁ। দে হ'ব দে। দেখছা মানুহগিলাৰ কি অৱস্থা হৈছে, পানী একটোপাও খাবা পোৱা নাই। মানুহগিলাই পানীৰ মাজতে আছে, কিন্তু একটোপা পানী খাবা পোৱা নাই। দেখছা মানুহগিলাতো পানীত ডুবি ডুবি মৰলাকে, এতিয়া পানী খাবা নাপেও মানুহ মৰব কিজানি। ইতা ইগলা পানী ফিল্টাৰ কৰি খাবা নৰি নেকি? হেই পাগলা হৈছা নেকি? দেখা নাই কি ঘোলা ঘোলা পানী আহিছি, কিমান লেতেৰা জেগাৰ মাজেদি আহিছি, আৰু ফিল্টাৰ ক'ত পাব? চব দেখোন ভাহে লৈ গেল। ইতা কি হ'ব মানুহগিলাৰ? পানী খাবা নাপে ইতা মানুহগিলা মৰব। তাকেটোৱে, ইটাৰ ঈশ্বৰৰ ওপৰতে ভৰসা, বাচব দে হেন্ধক। সুবেন দা, দেখছা না কিনকে পানী আহিছি? গৰু ছাগাল গিলা কিনকে মৰি মৰি ভাহি ভাহি গেছি। মানুহগিলা বা ক'ত কিমান মৰছি। এইটো কি? ইটো ছাগাল ভাহি যাই আছে। মই কালি এটা ভিডিঅ' চালো, মানুহগিলা ঘৰৰ টিঙৰ ওপৰত উঠি আছে। মানুহে আনবাও যাব পৰা নাই, ইমান পানীত ধাৰ। মই দেখা পাইছো, গাছৰ ওপৰত উঠি আছে, আৰু বাইপেক এটাই চলি এটা কান্ধত লৈ যেনকে পাৰ কৰি লৈ গেছি। বেয়াই লাগে দেখলি। আৰু কিছুমান মানুহ বোলে ঘৰৰ ভিতৰৰ পৰা ওলবাই চান্স নাপলাক। মানুহগিলা ইমান কষ্ট কৰি টকা পইচা আৰ্জি ঘৰটো বনয়, 5 মিনিটতে ভাঙি চেজ হৈ গেলে। তাকেইটোৱে, টকা পইচা ইনকাম কৰিলে কি হ'ব? চকুৰ আগতে নহয় গেল। মই কালি নিউজত দেখা পালো, টিঙৰ ওপৰত উঠি থকা মানুহগিলাক, গাছৰ ওপৰত উঠি থকা মানুহগিলাক বহুত মানুহে আগবাঢ়ি যাই ফেলে সহায় কৰি আছে, উদ্ধাৰ কৰি আছে। আৰু বহুতেতো খাৱা বস্তু, পানীৰ বটল, টকা পইচা এইগিলাখান দিও সহায় কৰি আছে। আমিও কিবা এটা কৰিব লাগছিলে। আমিও মানুহগিলাৰ পৰা সাহায্য তুলি কেনে যাওঁ একবাৰ। ঠিক কথা কৈছা, আমি সিটোৱে কৰিব লাগিল। সিটোৱে কৰিব লাগিব। আমিতো পাৰ্চনেলি লাখ লাখ টকা দিবা নোৱাৰো না, গতিকে ৰাইজে যোনি যি দেই চবৰে পৰা সংগ্ৰহ কৰি একেলগে দি থৈ আহিবা পাৰিলো হয় গোটেইখিনি। একে বহি থাকি লাভ নাই, আৰু দুটামান মানুহ লৈ ফেলে আজিয়ে সাহায্য তোলা আৰম্ভ কৰি দিওঁ। দে বল। টিভিটোৰ কাষৰ পৰা আহিবাৰে ইচ্ছা নোহোৱা হৈছে এইগিলা চাওঁতে চাওঁতে। টিভিটো চালি কিবা উঠফাৰে মন নাযায়। কিয়ে এতিয়াহে চব্জি কাটছা? ভাত বনাবা যোৱাই নাই তহঁতে? মই একটাত যাবা খুজিছিলো। ক'ক যাবি বাপা? এই বানপানীৰ মানুহগিলাক অলপ সহায় কৰিব যাব লাগবয়ে, তাৰে কাৰণে অলপ সাহায্য বিচাৰি যাব খুজিছিলো। হয় নেকি? বিৰাট ভাল কথা ভাবছা দে। আমি তাকে আলোচনা কৰিলো। এনাইতো তাকে যাই লাভ নাই, অলপ বেছিকে বস্তু লৈ যাব পাৰিলি ভাল হয়। আকলাইতো ইমান বস্তু নিয়া সম্ভৱ নহয়, 2-4টাৰ পৰা অলপ তুলি ফেলে নিব লাগব। দেউতা ময়ো যামে সাহায্য সুধবা। বাপা ময়ো যাম দে, তাকে যাবা নৰলিও এৰ পৰাতো অলপ সহায় কৰিব পাৰিম। দে হ'ব দে, সলকান্তে অলপ ভাতৰ ব্যৱস্থা কৰ, খাই লৈ ফেলে ওলাই যাওঁ।
মাইনা অ' মাইনা কি হৈছে দেউতা আমি বানপানীৰ সাহায্য উঠাব যাম তুমি পটককৈ ভাল কাপোৰ একযোৰ পিন্ধি আগে যা হ'ব দিয়া দেউতা আপোনালোকেতো গমেই পাইছে যে বানপানীৰ কাৰণে শিৱসাগৰৰ কেনেকুৱা অৱস্থা হৈছে আৰু তাৰ কাৰণে আমাৰ টীম ভইচ আছামে শিৱসাগৰত গৈ তেওঁলোকক অলপমান আমি যি পাৰোঁ সহায় কৰিব চেষ্টা কৰিম আৰু আপোনালোকেও যদি কিবা সহায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টোত এখন স্কেনাৰ আহিছে তাত আপোনালোকে যি পাৰে আপোনাৰ ইচ্ছামতে আপুনি কিবা অলপ সহায় কৰক আমি এইটো সপ্তাহতে যাম আৰু তেওঁলোকক আমি যিখিনি পাৰোঁ সহায় কৰিব চেষ্টা কৰিম আৰু যদি আপোনালোকে আমাক সহায় নকৰে তথাপিও কোনো কথা নাই আপোনালোকে যেনেকৈ পাৰে যাক যেনেকৈ সহায় কৰিব পাৰে আপোনালোকে নিজেও যাব পাৰে বা আপোনালোকৰ যদি ওচৰৰ পৰা কোনোবা গৈছে তেওঁলোকৰ হাততো আপোনালোকে দিব পাৰে যেনেকৈ পাৰে মুঠতে সেই মানুহখিনিক সহায় কৰিবলৈ চেষ্টা কৰিব কাৰণ তেওঁলোকে কিমান কষ্টত আছে আমি মোবাইলত দেখা পাইছোঁ আৰু ইতিমধ্যে আমাৰ তেলচুৰা গৈ আহিছে গতিকে এইখিনি সময়ত তেওঁলোকক আমাৰ সহায়ৰ বহুত প্ৰয়োজন গতিকে যোনে যেনেকৈ পাৰে সহায় কৰিবলৈ ওলাই আহক